18 নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন আৰু তেখেতৰ আকস্মিক বিয়োগৰ পাছতেই সকলোৱে গম পাইছে গোটেই ৰাজ্যৰ লগতে সমগ্ৰ দেশতে এতিয়া শোকত ম্ৰিয়মান হৈ আছে আৰু শিল্পীগৰাকীৰ অৱৰ্তমানত তেখেতৰ 53 বছৰ যিহেতু সম্পূৰ্ণ হ'ব তেখেতৰ যি জন্মদিন সেই জন্মদিন উদযাপন কৰাৰ উপলক্ষে বৰ্তমান সময়ত ৰাজ্যৰ চাৰিওদিশে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা দেখা গৈছে সমান্তৰালভাৱে নাজিৰা শিমলুগুৰি জুবিন গাৰ্গ ফেন ক্লাব আৰু নাজিৰা সমজিলাৰ ৰাইজৰ সহযোগত তেওঁলোকে এটা বিশেষ অনুষ্ঠান প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰাৰ লক্ষ্য বান্ধি লৈছে আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে চকীমুখৰ যি খেলপথাৰ এই খেলপথাৰত সকলো এতিয়া ব্যস্ত হৈ পৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰাৰ উদ্দেশ্যে সকলোৱে এতিয়া হাতত হাত ধৰি অতি সুন্দৰকৈ তেখেতৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অৱৰ্তমানত তেখেতৰ জন্মদিন উদযাপন কৰাৰ উদ্দেশ্যে বৰ্তমান সময়ত এইদৰে সকলো ব্যস্ত হৈ পৰিছে প্ৰাণৰ শিল্পীগৰাকীক সেই দিনটোত বিশেষভাৱে স্মৰণ কৰিব আৰু তেখেতৰ স্মৃতিত এখন ফুটবল খেলো অনুষ্ঠিত হ'ব আৰু সেই উদ্দেশ্যে বৰ্তমান সময়ত জুবিন গাৰ্গ ফেন ক্লাবৰ সদস্যসকল ব্যস্ত হৈ পৰিছে নাজিৰাবাসী ব্যস্ত হৈ পৰিছে চকীমুখ খেলপথাৰ এই পৰিৱেশ মই দেখাইছোঁ আপোনালোকক যিহেতু প্ৰাণৰ শিল্পী জুবিন গাৰ্গে যিখিনি সৃষ্টিৰাজি তেখেতৰ সৃষ্টিৰাজি অতুলনীয় সৃষ্টিৰাজি যিখিনি কেতিয়াও কোনো অন্য ব্যক্তিৰ সৈতে আমি তুলনা কৰিব নোৱাৰোঁ যিখিনি আচলতে দি থৈ গ'ল সেই অৱদানত আজি সকলো ব্যক্তি সেই অৱদানখিনি সকলোৱে বুকুত লৈ আগবাঢ়ি যাব লাগিব আৰু সেই উদ্দেশ্যে প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰি অসমৰ প্ৰতিটো চুকে কোণে সকলোতে এতিয়া তেখেতৰ লৈ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা দেখা গৈছে আৰু 18 নৱেম্বৰ তাৰিখটো যিহেতু প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন আৰু সেয়েহে তেখেতৰ জন্মদিনটো উলহ মালহেৰে উদযাপন কৰাৰ বাবেই বৰ্তমান সময়ত এইদৰে প্ৰস্তুতি চলাই থকা দেখিবলৈ পোৱা গৈছে নাজিৰা চকীমুখ খেলপথাৰত এইদৰে এতিয়া যিহেতু এখন ফুটবল খেল হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গে যিহেতু ফুটবল খেলিও ভাল পাইছিল তেখেতে ফুটবলৰ কথা কৈছিলে যদি মই গীত নাগালোঁ হয় তেতিয়া মই ফুটবলে খেলিলোঁ হয় বুলিও তেখেতে এষাৰ কথা কৈছিল আৰু সেয়েহে তেখেতক স্মৰণ কৰি এখন ফুটবল খেলো অনুষ্ঠিত হ'ব আৰু সেয়েহে বৰ্তমান সময়ত সকলো বিষয়ববীয়া এইদৰে কামত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে সকলো বিষয়ববীয়া ব্যস্ত হৈ পৰিছে তাৰ মাজতে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে কি আপোনালোকে কাৰ্যসূচী লৈছে এই দিনটোৰ কাৰণে অহাকালিলৈ আমাৰ কাৰ্যসূচী হিচাপে আমাৰ যিহেতু জুবিনৰ সকলো হিয়াৰ জুবিনৰ বাৰ্থডে জন্মদিনটো উদযাপনৰ আমি প্ৰথম হৈছে আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিম আমি পুৱা 9 বজাত ৰাখিছোঁ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতেই আমি দ্বিতীয় কাৰ্য হিচাপে কণ শিশুসকলৰ পৰা আদি কৰি আমি ক্লাছ 12লৈকে 3টা পৰ্যায়ত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ চিত্ৰাংকন প্ৰতিযোগিতাৰ শেষ হোৱাৰ পাছতেই আমি জুবিনৰ যিটো মায়াবিনী শীৰ্ষক গীত যিটো এতিয়া প্ৰাৰ্থনাত পৰিৱেশন হৈছে সেই গীত আমি সমজুৱাভাৱে 1000 শিল্পীৰ দ্বাৰা পৰিৱেশন কৰাৰ কথা আমি ভাবিছোঁ তাৰ পৰা আমি সেই অনুষ্ঠানৰ পাছতেই এখন প্ৰীতি ফুটবল যিহেতু জুবিন গাৰ্গে ফুটবল খেলি ভাল পাইছিল ফুটবল তেওঁৰ প্ৰিয় আছিল এখন ফুটবল অনুষ্ঠিত কৰিছোঁ আমি দুটি ভেটান দলৰ মাজত শিৱসাগৰ ভেটান দল আৰু আমাৰ নাজিৰা ভেটান দলৰ মাজত ফুটবল খেল অনুষ্ঠিত আমি ফুটবল খেলৰ শেষতে আমি এখন আলোচনা চক্ৰ যিখন মুকলি সভাও আলোচনা জুবিনৰ বিষয়ে আলোচনা কিছু কথা আমি ৰাইজক অৱগত কৰি ৰাইজৰ পৰা জানিব বিচাৰি আমি এখন আলোচনা সভা মুকলি সভা হিচাপে আয়োজন কৰিছোঁ এই মুকলি সভাৰ পাছতে সন্ধিয়া ভাগলৈ আমি জুবিনৰ কালজয়ী গীতসমূহ কিছু সময়ৰ কাৰণে আমি ইয়াত গোৱাৰ বাবে আমি 2জনমান নিমন্ত্ৰিত শিল্পী আমন্ত্ৰণ কৰিছোঁ স্থানীয় শিল্পীও আছে 2-1 তেখেতসকলৰ দ্বাৰা আমি এটা সাংস্কৃতিক অনুষ্ঠান আৰু জুবিনৰ সোঁৱৰণত জুবিনৰ গীতেৰে আমি সন্ধিয়া 9-10 মান বজাৰ ভিতৰত সামৰণি মাৰিম আৰু যিহেতু আপোনালোকে গম পাইছে চিত্ৰাংকন প্ৰতিযোগিতা হৈ থাকিব চিত্ৰাংকন প্ৰতিযোগিতাৰ লগে লগে আমন্ত্ৰণমূলক 2জন চিত্ৰকাৰৰ দ্বাৰা জুবিনদাৰ প্ৰতিকৃতি ছবি আমি অংকন কৰোৱাই থাকিম সেইটো সময়ত মানে জুবিন গাৰ্গৰ প্ৰতিছবি লাইভ আঁকি থাকিব চবৰে এইফালে চিত্ৰাংকন প্ৰতিযোগিতা হৈ থাকিব এইফালে 2জন শিল্পীয়ে জুবিন গাৰ্গৰ প্ৰতিছবি অংকন কৰি থাকিব ঠিক আছে আৰু আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ 18 তাৰিখে সকলো আহিব প্ৰীতি আজি এখন ফুটবল খেল হ'ব ভেটাৰণ এখন ফুটবল খেল এই ফুটবল খেলো আপোনালোকে উপভোগ কৰিব আৰু বৰ্তমান সময়ত এই পৰিৱেশ দেখাইছোঁ জুবিন গাৰ্গ ফেন ক্লাবৰ সকলো বিষয়ববীয়া ইতিমধ্যে কামত নিয়োজিত হৈ আছে তেওঁলোকে কৰ্মব্যস্ততাৰ মাজেৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক 18 তাৰিখে পুনৰ এবাৰ স্মৰণ কৰাৰ উদ্দেশ্যে এইদৰে অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু সকলোকে সাদৰেৰে আমন্ত্ৰণ জনাইছে ধন্যবাদ